গল্প প্ৰথম প্ৰেম গল্পকাৰ তথা পাঠ শিল্পিকা মধুকৈল্য। মোবাইলটো কেতিয়াবা ঠিকেছি ভাঙিম, অনবৰতে খালি মোবাইলটোতে লাগি থাক। লগৰ ল'ৰা ছোৱালীয়ে ইমান পঢ়ে, তাই পঢ়া শুনা নাই, খালি মোবাইলটোতে লাগি থাকিব। এই ৰিজাল্ট ভাল কৰিবহে লাগে, কৰিম নহয়, তুমি যে নহয় খালি গালি পাৰিবহে জানা। কথাবোৰ কৈ থাকোঁতে উৰ্মিৰ মোবাইলটো ভাইব্ৰেট হ'ল। মোবাইলৰ লগটো খুলি দেখিলে অসীমৰ মেছেজ। অসীম মানে তাইৰ ফেচবুক ফ্ৰেণ্ড। প্ৰায় এবছৰমান আগৰ পৰাই সিহঁতে এক ধৰণৰ সম্পৰ্কত বান্ধ খাই গৈছে। মাজে মাজে দুয়োটাই সৰু সুৰা কাজিয়াও লাগে। তথাপিও অসীমে সদায় তাইক পঢ়িবলৈ অনুপ্ৰেৰণা দিয়াৰ লগতে দূৰত থাকিলেও যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰে। আজি অসীম আহিব তাইক লগ কৰিবলৈ। তাই দীঘল চুলি কোচাত খাজুৰি মেনুডাল গুঠি দুচকুত কাজল লগালে। আকাশী ৰঙৰ চুৰিদাৰ চুৰ পিন্ধি তাৰ বাবে অঁকা ছবিখন হাতত লৈ ওলাই গ'ল। নদীখনৰ পাৰত অসীমে তাইৰ বাবে অপেক্ষা কৰি আছিল। অসীমক দেখা পাই তাইৰ দেহত এৰাব নোৱাৰা এটি শিহৰণ জাগি উঠিল। তাইৰ দুটি চকু অসীমৰ চকুত থমকি ৰল। অসীমে তাইক আঁকোৱালি ললে তাইৰ দুবাহুত। উৰ্মিয়ে অসীমৰ দুবাহুত মুঠ হৈ সিহঁতৰ সংসাৰখনক লৈ দেখা সপোনবোৰৰ কথা কবলৈ ধৰিলে। আমাৰ জানা এখন ঘৰ হ'ব, তাতে তুমি থাকিবা, তাতে মই থাকিম আৰু উৰ্মিয়ে আৰু একো নকলে, মাথো এটা মিচিকিয়া হাঁহি মাৰিলে। অসীমে কলে, মোক লৈ ইমান সপোন নেদেখিবা উৰ্মি, সকলো সপোন সঁচা নহয়, পিছত বহুত কষ্ট হ'ব তোমাৰ। আৰু শুনা, অসীমে কথাটো কবলৈ ধৰোতে উৰ্মিয়ে বাধা দিলে। অসীমে তাইক বহুদিন ধৰি কম বুলি ভাবি থকা কথাটো কব পৰা নাই। বিধিয়ে দিলেও বিধাতাই নিদিয়ে, আৰু আজিও সেই একেই হ'ল। অসীমে তাইৰ সোঁহাতটিত খামুচি তাইৰ কপালত এটা চুমা খালে। তাৰ পিছত সেমেকা দুচকুৰে অসীমে উৰ্মিৰ পৰা বিদায় ললে। সেই যি বিদায় ললে, সেই দিন ধৰি অসীমৰ খবৰ নাইকিয়া হ'ল। তাৰ ফোনটো সেই দিন ধৰি ছুইচ অফ পোৱা গ'ল। ফেচবুক হোৱাটছএপতো তাক নাপাই উৰ্মি ভাঙি পৰিল। আৰু এদিন ৰাতিপুৱা চাহৰ কাপটো হাতত লৈ উৰ্মিয়ে বাতৰি কাকতখন পঢ়ি থাকোঁতে দেখা পালে বহুদিন ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ হাস্পিটেলৰ মৃত্যুৰ লগত যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অভিযন্তা তথা উদীয়মান লেখক অসীম জ্যোতি বৰুৱাই। তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰে তেখেতলৈ একাজলি শ্ৰদ্ধাঞ্জলি। কথাবোৰ পঢ়ি তাই চিঞৰি উঠিল। আৰু আকাশী ৰং ভাল পোৱা ল'ৰাটোৰ চিতাৰ জুইকুৰাৰ ধোঁৱাবোৰ চিৰদিনৰ বাবে আকাশলৈ উৰা মাৰিলে।